পূজা চালোঁ, কাতি বিহু খালোঁ আৰু এতিয়া গৈ থৈ আজি আকৌ পালেহি লখিমী সভা। মই নামঘৰলৈ যাবলৈ ওলাই আহিছোঁ আৰু আপোনালোককো বোলো আজি আমাৰ মানে নামঘৰলৈ লৈ যাওঁ সেই বুলি ভাবিছোঁ। আৰু তেতিয়াহ'লে মই আপোনালোক সকলোকে মানে লক্ষী পূজাৰ মানে শুভেচ্ছা জনাইছোঁ আৰু মোৰ আন এটা ব্লগ নৱনীতা হেপী লাইফছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তেতিয়াহ'লে মই কি দেখুৱাওঁ চাই থাকিব আপোনালোকে। ব'লক আমাৰ নামঘৰলৈ যাওঁ। এয়া মই আহি নামঘৰ পালোহি আৰু এয়া হৈছে আমাৰ নামঘৰ। মই সোমাই যাওঁ তেতিয়াহ'লে, দেখুৱাই থাকিম, চাই থাকিব আপোনালোকে। মই চেলফি উঠাইছোঁ আৰু ব্লগ এটালৈ সোমাইছোঁ। কৃষ্ণ। আৰু এয়া আমাৰ নামঘৰৰ ভিতৰ ভাগি মই দেখুৱাই দিছোঁ আপোনালোকক। আৰু এয়া হৈছে আমাৰ 3 নম্বৰ খুইদেউ। দি আছোঁ ৰ'ব, হাই এটা কৰি দিবা দেই। এয়া সকলোৱে নিজৰ কামত ব্যস্ত হৈ আছে আৰু এয়া বনাইছে পিঠাগুড়ি লাডু, নাৰিকল, চেনি, ঘিউ আৰু পিঠাগুড়ি দি। এয়া মানে লক্ষী পূজাৰ দিনাখন বনোৱা হয়, খাই খুব ভাল লাগে। বা অকণমান ওপৰলৈ মূৰটো কৰি দিয়ক। খুইদেউ খাই দিব দেই। আৰু এইফালে কাটিছে, এয়া হৈছে লক্ষী পূজাৰ মানে ৰাবাব টেঙা। আৰু মানে কোৱা হয় যে লক্ষী পূজাৰ দিনাখন মানে ৰাবাব টেঙা খাব লাগে। আৰু আমাৰ কাৰণে এইটো কাতি বিহুটোৱে হৈছে লক্ষী পূজা, সেইকাৰণে আমি কাতি বিহুৰ দিনাখন খাওঁ। আৰু এয়া আজি লক্ষী পূজাটো মানে এয়া ৰাবাব টেঙা দিব, সেইকাৰণে কাটিছে। খুইদেউ এবাৰ চাই দিয়ক। খুইদেউ চাই দিয়ক ক'বা, নেচাই নি? এয়া এইফালে এই ৰুমটোত মানে এইবোৰ বস্তু থয় আৰু তেনেকুৱা নিচিনা। এয়া হৈছে আমাৰ অতি মৰমৰ আদৰৰ পেহী। পেহীও হাই এটা কৰি দিয়ক, হাই কৰি দিয়কচোন। আমাৰ পেহী দেই। আৰু এয়া নামঘৰ গোপিনীসকল। এয়া হৈছে আমাৰ ধুনীয়া আপা, আপোনালোকে সকলোৱে চিনি পায়েই। আপা আজি হাই এটা কৰি দিয়ক দেই, আজি হাই বুলি কৈ দিয়ক আপুনি। আমাৰ এয়া দেই, আমাৰ আপাই হাই দিছে সকলোকে। আৰু এয়া মাহ প্ৰসাদ সজাই থৈছে, নাম হ'ব আৰু লাহেকৈ। এয়া সকলোকে দেখুৱাই দিছোঁ অকণমান। এয়া খুইদেউ হাই এটা দিয়া আকৌ কাবি। এইজনী আমাৰ গংগা, এয়া আমাৰ নিধি। আৰু এয়া হৈছে আমাৰ ডাঙৰ বৌ দেই। মই আপোনালোকক মোৰ ফেমিলিৰ লগত ইন্ট্ৰডাকশ্যনটো দিয়াই নাই। এয়া হৈছে আমাৰ ডাঙৰ বৌ। তাৰপিছত এইজনী আমাৰ টিকলি, এইজনী জ্যোৎস্না, এয়া পল্লৱী, হাই এটা দিয়া। আৰু এয়া চিনি পাইছেই নহয় আমাৰ ঘৰৰ মানুহ ন। এইজনী স্মৃতি, আমাৰ ঘৰৰে হয়। তাৰপিছত আৰু এইগৰাকী হৈছে আমাৰ 2 নম্বৰ বৌ দেই। ডাঙৰ বৌক দেখুৱালোঁ নহয়, এয়া আমাৰ 2 নম্বৰ বৌ। সকলোৱে নামঘৰলৈ আহিছে। এয়া খুইদেউ, খুইদেউ এয়া খুইদেউ হাই এটা দিয়ক আকৌ। এয়া তামোল খাইছে। তেতিয়াহ'লে চাই থাকিব। এইগৰাকী হৈছে মাজু খুইদেউ আমাৰ।
সেৱা হৈ গ'ল আৰু এয়া আমাৰ আসন ভাগি আৰু এয়া নাম লৈ আছে। প্ৰসাদ খাব হৈ গ'ল, প্ৰসাদ খাম আৰু এতিয়া আৰু চাই থাকিব। এয়া এইটো লাডু, মোৰ ফেভৰেট লাডু। আৰু এয়া প্ৰসাদ, কল, আপেল, অমিতা, সেয়াই আৰু এয়া সকলোৱে প্ৰসাদ খাবলৈ লৈছে আৰু এয়া আৰু তেতিয়াহ'লে আমি প্ৰসাদ খাই লওঁ। আৰু মই মিঠৈ খাইছোঁ, মিঠৈটো মানে কি যে সোৱাদ হৈছে নহয়। খুব ধুনীয়া সোৱাদ হৈছে। আৰু ইমানটো বাৰু এনেকৈ খাই ভাল পায় নাই বাৰু পিঠাগুড়ি মানে মিঠৈ, এইটো কিন্তু মিঠৈ মোৰ মানে বেলেগ ভাল নাপাওঁ মই। আৰু কোনোবাই যদি মানে খাবলৈ ইচ্ছা কৰে নিজে ঘৰত বনাই খাবও পাৰে। এনেইতো সাধাৰণ বস্তু বনাব, আমাৰ নামঘৰতো এইটো বস্তু দিয়া হয়ে নহয় জানো। মই কিন্তু এই বস্তুটো খাই বেলেগ ভাল পাওঁ। তেতিয়াহ'লে চাই থাকিব। সকলোকে লক্ষী পূজাৰ মানে শুভেচ্ছা জনাইছোঁ। এয়া নামঘৰলৈ আহি মই মানে ঘৰৰ সন্মুখত চাকি দিব লৈছোঁ। আৰু যিহেতু আজি অমিতা মানে বলিৰে মানে চাকি দিয়াৰ নিয়ম আছে, সেইকাৰণে মই এইটো এনেকৈ মানে আনিছোঁ। যিহেতু লক্ষী পূজা, আজি ভাত নাখাওঁ আৰু সেইকাৰণে ৰুটি খাওঁ। আৰু মই আটা সানিব লৈছোঁ। আটা আনিলোঁ, আনি পেলাই আটাত মানে অকণমান নিমখ দিলোঁ। আৰু মই কচুৰি মেথি দিলে আটা ৰুটি মানে খাই ভাল পাওঁ, সেইকাৰণে মই অলপ কচুৰি মেথি দি দিছোঁ। দি মই এতিয়া আটাখিনি গৰম পানী দি সানি ল'ম। সানি লওঁ মই আটাখিনি। আৰু মটৰ আৰু বুট দাইল মটৰ বনাওঁ। আৰু মটৰখিনি মই কুকাৰত ভৰাই থৈ আহিছোঁ, সাধাৰণভাৱে বনাইছোঁ আৰু নেদেখুৱাওঁ আৰু এতিয়া মই তেতিয়াহ'লে সানি লওঁ আটাখিনি। আৰু এয়া মই এইবাৰ মানে ৰুটি বনাব লৈছোঁ। আৰু এতিয়া তেল দিওঁ। আৰু মই ৰিফাইন ব্যৱহাৰ নকৰোঁ, মিঠাতেলতে বনাম। ৰিফাইন খাবলৈ বহুত দিনৰ পৰা এৰিছোঁৱেই, মানে মই ৰুটিও আজি মিঠাতেলতে বনাম। এয়া কেৰাহীত তেল দিলোঁ আৰু ধুনীয়াকৈ সিজি আহিছে। আচলতে লক্ষী পূজাৰ দিনাখন মানে ভাত খাব নালাগে বুলি কয়, সেইকাৰণে প্ৰত্যেক বছৰে এনেকৈ ৰুটিয়ে খাওঁ আৰু ভালো লাগে আজিৰ দিনটোত খাই। মানে মোৰ ৰুটি বনাই লুচি হৈ গ'ল আৰু মই দাইলখিনি তেল মাৰি লওঁ। একেখন কেৰাহীতে মই তেল দি দিছোঁ। আৰু বেছি মই মছলা ব্যৱহাৰ নকৰোঁ, আদা নহৰুৱে দিম আৰু তেল গৰম কৰি লওক। এয়া মটৰ, অমিতা আৰু আলু দিছিলোঁ। এইফালে তেলত পিঁয়াজ দিলোঁ। ৰুমটো মানে লাইটটো পোহৰটো কম, সেইকাৰণে অকণমান পোহৰটো কম লাগে।
দি দিলোঁ আৰু তেলতে অলপ কচুৰি মেথি পাতো দি দিলোঁ আৰু আদা নহৰু মই তেলতে দি দিলোঁ। এইটো মানে ক'বলৈ থাকি গ'ল আৰু ইয়াত এতিয়া মই মটৰখিনি দি দিম। হৈ গ'ল আৰু মোৰ তৰকাৰী হৈ গ'ল। এয়া মোৰ মানে তৈয়াৰ হৈ গ'ল লুচি এয়া মটৰ তৰকাৰী। তাৰপিছত এইফালে অকণমান মানে মগুৰ মানে চাটনি বনাইছিলোঁ মিক্সি দি আৰু চচ লৈছোঁ আৰু পুজা বুলি এনেকৈ খাই ভাল লাগিব আজি। তেতিয়াহ'লে আমি খাই লওঁ আৰু তাৰপাছত খাই মেলি আৰু আজৰি হৈ আহিলোঁ আৰু ভাগৰো লাগিছে। ৰাতিপুৱাই নামঘৰলৈ যোৱা দিনটো নামঘৰত আছোঁ, আহি আকৌ ইটো সিটো কৰি মানে এতিয়া আৰু খাই মেলিটো আজৰি হৈছোঁ, ভাগৰ লাগিছেও। আৰু নামঘৰত মানে কি হ'ল, সেইদিনাখন আপাগৰাকীয়ে মানে কৈছিলে আমাক তই ব্লগত উলিয়াবি আকৌ, ভাদ মাহত মানে কৈছিলে। আৰু ভাদ মাহত মানে কি হ'ল, মই মানে এদিন দুদিন গৈছিলোঁ, তাৰপিছত যাব নোৱাৰিলোঁ, সেইকাৰণে মোৰ ব্লগটো বনোৱা নহ'ল। আৰু আজি ভাবিছোঁ, আজি যেতিয়া লক্ষী পূজা সকলো মানে আহিব নামঘৰলৈ, এই সুবিধাটোনো মই কেলৈ মানে এৰি দিওঁ, তেওঁলোকৰো আশাটো পূৰ কৰোঁ, সেইবুলি আজি মই নামঘৰটো এটা ব্লগ বনালোঁ। আৰু আমাৰ নামঘৰত কেনেকৈ লক্ষী পূজা আমি মানে লক্ষী সভা পাতোঁ সেইটো আপোনালোকক দেখুৱালোঁ। আপোনালোকৰ বাৰু এনেকেই কৰেনে বাৰু? আৰু নিজৰ মানে কালচাৰটো, নিজৰ উৎসৱবোৰ দেখুৱাবলৈ কেলৈনো বেয়া পাম, নহয় জানো? ভালেই লাগে এইবোৰ দেখুৱাবলৈ পায় আৰু এই ব্লগটোৰ যোগেদিয়ে মই তেনেকৈ দেখুৱাইছোঁ। নাজানো আপোনালোকে কেনেকুৱা পালে, যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰিব বুলি আশা কৰিছোঁ। আৰু আজি মানে লক্ষী পূজা বুলি লুচি পুৰি তেনেকৈয়ে খালোঁ। ভাত নাখায় বুলি কয়, সেইকাৰণে আজিলৈকে ভাত খোৱা নাই বাৰু লক্ষী পূজা দিনাখন, সেইকাৰণে তেনেকৈ বনালোঁ আৰু তাৰপিছত খাই লৈ মেলি এতিয়া আজৰি হৈছোঁ। আপোনালোকেও চাগে নিশ্চয় খায়। আৰু সেয়াই আৰু যদি মোৰ এই মানে লখিমী সবাহৰ পৰা আৰম্ভ কৰি এতিয়া এই ৰাতি আৰু মানে এনেকৈ দেখুৱালোঁ। আৰু আপোনালোকে যদি ভাল পাইছে লাইক এটা কৰিব। তেতিয়াহ'লে মই মোৰ এই ব্লগটো এণ্ডিং কৰোঁ। তেতিয়াহ'লে বাই।